সকল নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে পুনৰবাৰ এয়া আজি আৰু এটা নতুন দিন আৰম্ভ কৰিছোঁ। শিৱানুৰ পৰীক্ষা চলি আছে, সেইকাৰণে ভিডিঅ' বৰ বিশেষ কৰিব পৰা নাই আৰু ৰাখিব গ'ল কি মাৰোঁ। আজি ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। এয়া শিৱানু আৰু নানু পৰীক্ষা দি আহি পিনে সিহঁতে ৰং খেলাবৰ কাৰণে লৈছে, ৰং খেলিব মানে। এনেতো বেছিভাগ মোবাইল বা টিভিতে ব্যস্ত থাকে, পিছে আমি সিহঁতক দৰকাৰ অকণমান মোবাইল আৰু টিভিৰ পৰা দূৰত ৰাখোঁ, কিন্তু কমকৈ চাব দিওঁ আৰু সময় পালে এইবিলাক কাম কৰিব দিওঁ। অ শিৱানু মই হলো বাহুবলী, শিৱানু নহয় মই দেখছো না উঠাই দিছো তো গটা গটা রে জম্বলে শিৱানু বাহুবলী গটা গটা রে জম্বলে বিনো আৰু এয়া আমাৰ শিৱানু আৰু নানু খেলাই আছে, খেলি আছে ৰং মানে সেই আৰু মাটিৰ খেলা কেক। অলপমান সিহঁতক এনেকৈ সময় দিওঁ খেলিবৰ কাৰণে। আজিকালি ল'ৰা ছোৱালী বহুতে নেখেলে অৱশ্যে। এবাৰ ডাঙৰ কেক বনাও। আজি কেইদিনমান সৰু কেক বনাইছিলোঁ, এই কেক আজি আৰু দিনা মাটি দিন হ'ব নেকি সব চাইটা আৰু অলপ খান্দিব কিমান যায় এয়াম লৰক লেগে খান্দিব পাৰে বোলে বসে সিরে দিবা সিরে কেক বনাব, ডাঙৰ কেক। অ' ধুনু এই কি উঠি আছে দেখছি না বতাহ। কৃষি বিজ্ঞান এই কৃষিৰ কাৰণে এইবিলাক ঔষধি বনাই আছোঁ। নেচাৰোপেথি, কৃষিতো নেচাৰোপেথি দৰকাৰ আৰু মানুহৰ শৰীৰতো নেচাৰোপেথি দৰকাৰ। ছাগলৰ লাট গছ লতিকাবিলাকক আপুনি যিমান বুজিব আপোনাকো তেওঁলোকে সমান বুজিব আৰু সমানে ফল দিব, উৎপাদন দিব। আৰু এই খেল পূৰা দ্ৰুতগতিত চলি আছে। এতিয়া আৰু হ'ল সিহঁতৰ খেলা আৰু বন্ধ কৰি দিওঁ, গা ধুওঁ, কাৰণ গা ধুই পিনে আমি আৰু এঠাইত যাম, এখন বিয়া আছে। এই শিৱানু গৈছে গা ধুবৰ কাৰণে। গা ধোৱাৰ সময়তো তাৰমানে উৎপাতটো আৰু নেৰে আৰু মানে সেইখিনি সময়তো থাকিবই কণ্টিনিউ। মই ৰেডি বহুত বেছি কৰা নাই, অলপমান কৰিলোঁ, কিয় থ্ৰেডিঙে কৰা নাই। বহুত দিন হ'ল থ্ৰেডিং কৰিব যাব সময় পোৱা নাই, সময়ৰ অভাৱৰ কাৰণে ৰৈ আছে। এতিয়া যাওঁ আৰু আমি এতিয়া অকণমান বিয়াত যাব ওলাইছোঁ। শিৱানুই নিজে নিজে জোতা পিন্ধি আছে, তাক জোতা পিন্ধিব ট্ৰেইনিং কৰাই আছোঁ এতিয়াৰ পৰাই মানে দেৰিয়ে হ'ল আচলতে। জোতা পিন্ধিব লাগে ন নিজে নিজে। আৰু মই ৰেডি হ'লোঁ, ৰেডি হোৱা নাই, ওলাই আছোঁ আৰু বিয়াত যাবৰ কাৰণে। ওচৰতে এখন বিয়া আছে, তাতে যাওঁ। কাপোৰ পিন্ধি আছোঁ, এয়া ৰেডি যাবৰ কাৰণে বিয়াত যাওঁ। ক'ত মাৰিব হে নহয় তুমি আৰু ভাল নহয় মাইয়া আজি। আৰু এয়া বিয়া ঘৰৰ উখল মাখল পৰিৱেশৰ মাজত আমি আৰু এই টিকলু চাই এটা বাচ্চা লগ পালোঁ। চাওকচোন ইমান মৰম লগা, সিও খালি আমাৰ কাষতে আহে আৰু শিৱানুৰ লগত সি বহুখিনি সময় পাৰ কৰিছে তাৰমানে। আৰু ঘৰত আহি পিনে শিৱানুৱে মানে তাৰ কথাই কৈ আছে, এতিয়া মই যে এডিটিং কৰি আছোঁ সি তাৰ কথাই কৈ আছে, তাক মিছ কৰি আছে মানে। আৰু সি যে ইমান মানে আমাৰ লগত লগে লগে এটাচ হৈ গৈছে।
আৰু এই খোজকাঢ়ি ঘৰমুৱা হৈ থকা সময়খিনিত আৰু মুখখন নন ষ্টপ পুলকৈ আমি দুয়ো ঘৰত আহি আছোঁ, মানে কথা পাতি আৰু আহি ঘৰ পালোঁ। বিয়া খাই পিনে বৰ ভাগৰ লাগিল। আজিলৈ এৰো বাৰু আপোনালোকক ইমানতে। এতিয়া আৰু শিৱানক পঢ়াবৰ সময় হ'ল, মোটামুটি আবেলি হ'ল, মানে কালি আৰু পৰীক্ষা আছে। আজিলৈ আহোঁ তেতিয়াহ'লে। আৰু আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আজিলৈ আহোঁ, বাই বাই।